মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ কাৰণে বিজ্ঞানৰ যেনেকৈ দিছিলোঁ ঠিক একেদৰে গণিত বিষয়ৰ কেইটামান MCQ কুৱেশ্যন আজি দিছোঁ। এইকেইটা গোটেইখিনি ভালদৰে চাই লোৱা। MCQ কুৱেশ্যন আছে, প্ৰায় 100তকৈও অধিক MCQ কুৱেশ্যন ইয়াত আছে। প্ৰায় গোটেইকেইটা লেচন কাভাৰ কৰি বনোৱা হৈছে। তোমালোকে ভালদৰে চোৱা। প্ৰথমকেইটা মই ছল্ভ কৰি দিছোঁ, কিন্তু তাৰ পিছৰ গোটেইখিনি এইটো ছল্ভ নকৰিলোঁ। তোমালোকৰ কাৰণে গোটেই এৰিলোঁ, কাৰণ কি হয় যদি প্ৰেক্টিচ কৰি চাব পাৰিবা অন্ততঃ। বাকী যি নহওক গোটেইখিনি ছল্ভ কৰিব চোৱা, আৰু ইয়াৰ পৰাই নিশ্চয় তোমালোকৰ আহিব, আৰু ইয়াৰ পৰাই আহিব, এইকেইটাৰ পৰাই আহিব। আৰু ছায়েন্সৰ 50টা কুৱেশ্যন দিছিলোঁ, তাৰ কেইটা কি হ'ল, কেনেকৈ কৰিলা পেপাৰখন গোটেইখিনি জনাবাচোন কমেণ্টত। কেনেকুৱা হ'ল, কিমান মাৰ্কছ পাবা গোটেইখিনি জনাবা। আৰু মেথছৰ এক্সামৰ পিছতো জনাবা কিমান আহিল বা কিমান কমন পৰিল, সেইখিনি জনাবা। আৰু লগতে তোমালোকৰ কিবা যদি এনেকুৱা MCQ কুৱেশ্যন আছে তেতিয়াহ'লে কমেণ্টত জনাবা, ছল্ভ কৰি দিবৰ কাৰণে চেষ্টা কৰিম। এই পেজটো অলপ ওলোটা হৈছিল, 25ৰ পৰা যিখিনি কুৱেশ্যন আছিল এই পেজটো আগত হ'ব লাগিছিল, পিছত হৈ গ'ল, একো কথা নাই। তোমালোকে চোৱা কেৱল গোটেই কুৱেশ্যনখিনি চাই লোৱা ভালদৰে, কিমানখিনি পাৰো ইয়াৰ পৰা ৰখাই। কমেণ্টত জনাবাচোন এনেধৰণৰ কুৱেশ্যন তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট হয় নে নহয়। আৰু নেক্সট তোমালোকৰ যিখিনি মেথছ গোটেইখিনি চাবা, আৰু গোটেইখিনি কোৰ্চটো গোটেই হোল কোৰ্চ চাবা, অভিয়াছলি তোমালোকৰ এটা ভাল মাৰ্কছ আহিব। আৰু পেপাৰ বেছি টান নহয়। ধন্যবাদ ভিডিঅ'টো গোটেইখিনি উপভোগ কৰাৰ বাবে।